ওম নমো শিৱায় নমো নমঃ মই জ্যোতিষ আচাৰ্য প্ৰসন্নজয় কৈ আছোঁ 5 নৱেম্বৰ 2022 শনিবাৰ 18 কাতি সূৰ্য উদয় হ'ব 5:37:46 সূৰ্য অস্ত হ'ব 4:34:40 তিথি হ'ব শুক্লা দ্বাদশী আৰু নক্ষত্ৰ হ'ব উত্তৰ ভাদ্ৰপদ। কোনো জাতক জাতিকাৰ যদি জন্ম হয় তেনেহ'লে মীন ৰাশি হ'ব, বিপ্ৰবৰ্ণ হ'ব, মনুষ্যগণ হ'ব আৰু গৰু অস্থি লাভ কৰিব। কোনো জাতিকাৰ আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভোগা যোগ পৰিব আৰু কোনো জাতক জাতিকাৰ মৃত্যু হ'লে মৃত্যু দুখ পৰিব দ্বীপত। কোনো এই দিনটোত কোনো শুভ কৰ্ম নাই আৰু যাত্ৰাও এই দিনটোত নাই। খোৱা সামগ্ৰীৰ ভিতৰত পুৰৈ শাক আৰু বেঙেনা খোৱা নিষেধ। এতিয়া আহোঁ দৈনিক ৰাশিফল শিতানলৈ। প্ৰথমতে আহোঁ মেঘ ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত। মেঘ ৰাশি জাতক জাতিকাসকল সদায় মানসিকভাৱে ষ্ট্ৰং বা সাহসীয়াল হয়। গতিকে এই দিনটোত তেওঁলোকৰ মানসিকভাৱে বা চিন্তা শক্তি যিটো আছে উন্নত চিন্তা ভাৱনা যিটো আছে যথেষ্ট ভাল হ'ব। এতিয়া আহোঁ বৃষ ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত। বৃষ ৰাশি জাতক জাতিকাসকল সদায় কিবা নহয় কিবা সদায় অবজাৰ্ভেশ্যন কৰি থাকে বা অবজাৰ্ভেশ্যন ব্যস্ত হৈ থাকে আৰু এই দিনটোত তেওঁলোকে কোনো নহয় কোনো ব্যক্তিৰ পৰা বা কোনো সূত্ৰে নতুন প্ৰেৰণা লাভ কৰিব পাৰিব। এতিয়া হওঁ মিথুন ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত। মিথুন ৰাশি জাতক জাতিকাসকল সদায় ব্যস্ত হৈ ভাল পায় আৰু প্ৰধানকৈ সামাজিক ৰিলেটেড কামসমূহত বেছি মনোযোগ দিয়ে বা মানসিকভাৱে সদায় ছাপোৰ্ট দিব বিচাৰে। এই দিনটোত তেওঁলোকে সামাজিক ব্যস্ততাটো বৃদ্ধি পাব। এতিয়া হওক কৰ্কট ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত। কৰ্কট ৰাশি জাতক জাতিকাসকল সদায় ঘৰুৱা কাম কাজ ক্ষেত্ৰত সদায় এক্সপাৰ্ট হয় বা কাম কৰি যথেষ্ট ভাল পায়। এই দিনটোত তেওঁলোকৰ ঘৰুৱা কামত অত্যন্ত ব্যস্ত হৈ থাকিব। এতিয়া হওক সিংহ ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত। সিংহ ৰাশি জাতক জাতিকাসকল সদায় প্ৰখৰ বুদ্ধি আছে বা প্ৰখৰ তেওঁলোকৰ চিন্তা শক্তি হয়। কিন্তু এই দিনটোত তেওঁলোকে যিসকল বাকী ক্ষেত্ৰত চব ভাল যাব, উন্নত যাব, কিন্তু যিসকল ৰাজনীতিত জড়িত হৈছে সেইসকল ব্যক্তি অলপ সাৱধান হৈ চলাটো যথেষ্ট ভাল হ'ব। এতিয়া আহোঁ কন্যা ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত। কন্যা ৰাশি জাতক জাতিকাসকল সদায় দূৰদৃষ্টি হয় বা বহুত আগলৈ ভাবিব পাৰে বা দূৰ চিন্তাৰ ক্ষেত্ৰত যথেষ্ট ভাল হয়। এই দিনটোত তেওঁলোকে কোনো বিশেষ কামত পাৰদৰ্শী ব্যক্তি হিচাপে পৰিণত হ'ব। এতিয়া আহোঁ তুলা ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত। তুলা ৰাশি জাতক জাতিকাসকল সদায় বুদ্ধিসম্পন্ন হয় বা উন্নত বুদ্ধিযুক্ত হয় বা আনৰ সদায় পজিটিভ চিন্তা দূৰ কৰে। এই দিনটোত তেওঁলোকৰ যিমানবোৰ বুদ্ধি আছে সেই বুদ্ধি আনৰ দ্বাৰা প্ৰশংসিত হ'ব পাৰিব। এতিয়া আহোঁ বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত। বৃশ্চিক ৰাশি জাতক জাতিকাসকল সদায় সংঘৰ্ষময়ী হয় বা সাহস থাকে, জীৱনৰ প্ৰত্যেকটো ষ্টেপত কষ্ট কৰি সফলতা লাভ কৰিব পাৰে। এই দিনটোত তেওঁলোকক বিভিন্ন ধৰণৰ সমস্যা আহিব আৰু সেই সমস্যাসমূহ তেওঁলোকে সমাধান কৰিব পাৰিব। এতিয়া আহোঁ ধনু ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত। ধনু ৰাশি জাতক জাতিকাসকল সদায় নিজক লৈ ব্যস্ত থাকে আৰু অতি বন্ধুপৰায়ণ হয়, বন্ধুৰ প্ৰতি ভাল ভাৱ থাকে বা বন্ধুবৰ্গক সহায় সহযোগো কৰে। এই দিনটোত তেওঁলোকৰ আপোনজন হওক বা লগৰ বন্ধু হওক তেওঁ অতি নিজৰ অন্তৰৰ বা অতিকৈ ওচৰত তেওঁলোকে লাভ কৰিব পাৰিব। এতিয়া আহোঁ মকৰ ৰাশি জাতক জাতিকাসকল। মকৰ ৰাশি জাতক জাতিকাসকল কিবা যদি প্ৰব্লেমত তেওঁলোকৰ ভাৱমূৰ্তিটো অলপ প্ৰব্লেম হৈছিল তেনেহ'লে চিন্তা কৰাৰ প্ৰয়োজন নাই। এই দিনটো তেওঁলোকৰ ভাৱমূৰ্তিটো বহুত উন্নত হ'ব। এতিয়া আহোঁ কুম্ভ ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত। কুম্ভ ৰাশি জাতক জাতিকাসকল সদায় চেল্ফ কণ্ট্ৰল থাকে বা নিজৰ কনফিডেঞ্চটো সদায় থাকে বা সংযমী হয়। এই দিনটোত তেওঁলোকৰ সংযমী মনোভাৱৰ কাৰণে ডাঙৰ কোনো এচিভমেণ্ট কৰিব পাৰিব। এতিয়া আহোঁ মীন ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত। মীন ৰাশি জাতক জাতিকাসকল দিনটো শুভময় হ'ব কাৰণ তেওঁলোকৰ কোনো শুভ কাৰ্যানুষ্ঠানত অন্তৰ্ভুক্ত হ'ব বা পাৰ্টিচিপেট কৰি প্ৰফুল্লিত হ'ব পাৰিব। ধন্যবাদ।